নমস্কাৰ বন্ধুসকল, আপোনালোকক উদয়ন অফিচিয়েল চেনেললৈ স্বাগতম জনাইছো। আপোনালোকক ধন্যবাদ জনাইছো মোৰ চেনেলটোত 500 সাবস্ক্ৰাইবাৰ কমপ্লিট হোৱাৰ বাবে। আপোনালোকে মোক এনেকৈ সাপোৰ্ট কৰি যাওক আৰু মোক 1K তকৈও বেছি সাবস্ক্ৰাইবাৰ কৰাত সহায় কৰক আৰু সাপোৰ্ট কৰি যাব। আজি মই এটা বিশেষ কাৰণত টাউনলৈ যাম, সেয়েহে মই ৰেডি হৈ আছো। ইয়া সব ভাত ৰেডি, বলক খাই লওঁ তাৰপিছত যাম। ৰাতিপুৱা বৰষুণ আছিলে, সেয়েহে মই এতিয়া ওলাইছো। এতিয়া মই সম্পূৰ্ণ ৰেডি হলো, তেনেহলে বলক যাওঁ। মই চাইকেলেৰে যাব লাগিব, তেনেহলে বলক যাওঁ। মোৰ পাপা মোৰ আগে আগে গৈ আছে, বলক আমিও যাওঁ। এয়া নগাঁৱৰ পানীগাঁও চাৰিআলি, বলক আগুৱাই যাওঁ। এয়া মই নগাঁও কলেজৰ ওচৰ পালোহিয়ে। আজি যে বৰষুণ দিছিলে, এয়া একদম পানী জমা হৈ আছে। এইটো আমাৰ নগাঁও ক্লক টাৱাৰ, তাত লিখা আছে আমাৰ নগাঁও আমাৰ গৌৰৱ। চাওকচোন কিমান সুন্দৰ আৰু বহুত ওখ। এতিয়া বলক যাওঁ মোৰ আচল কামটোৰ বাবে। মানে এইকেইদিন মোৰ চাইকেলখন চলাব নোৱাৰা অৱস্থা, বুজিছেনে? মানে মই এইখন দোকানতে কিনিছিলো, তো বলকচোন কিনো কয়। ডিছ ব্ৰেকডাল বেয়া হৈ গ'ল বোলে। আংকল যাওঁ বাই। বাৰু যেনে তেনে মোৰ চাইকেলখন ভাল হ'ল দিয়ক। দেউতাৰ পৰা কেইটামান পইচাও গ'ল আৰু দেউতাৰ পৰা অলপ গালিও শুনিলোঁ আৰু অলপ ফ্ৰী এডভাইচো পালোঁ, লাইক এনেকুৱা নকৰিবি, এনেকৈ নাযাবি, তেনে আৰু। চ' হ'লেও মোৰ দেউতালৈ ধন্যবাদ থাকিল। থেংক ইউ দেউতা। বন্ধুসকল, আপোনালোক যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো অলপ ছেট কৰি দিব, যাতে মই ভিডিঅ' আপলোড দিলে আপোনালোকে পাই যায়। আৰু ভাল পালে প্লিজ লাইক কৰিব আৰু কমেণ্ট কৰি উৎসাহ যোগাব। তেনেহ'লে আজিলৈ ইমানেই। টেক কেয়াৰ, ধন্যবাদ, আপোনাৰ দিনটো শুভ হওক। থেংকছ ফৰ ৱাচিং।